গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে মই কোনো ধৰণৰ ব্লগ ভিডিঅ' বা কোনো ধৰণৰ ৰেচিপি ভিডিঅ' লৈ অহা নাই আপোনালোকৰ ওচৰলৈ। আজি এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। মানে আপোনালোকেতো হয়তো টাইটেল আৰু থাম্বনেইল চাই গমে পাইছে যে মই কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ, মানে কিহৰ ওপৰত আজিৰ ভিডিঅ'টো হয়। তো হয়, আপোনালোকে ঠিকেই ভাবিছে, আজিৰ ভিডিঅ'টো হৈছে কমেণ্টৰ ওপৰত। মোৰ চেনেলত এতিয়ালৈকে হয়তো 25-24টামান ভিডিঅ' হৈছে দিছোঁ মই আপলোড। তো সেই 25-24টা ভিডিঅ'ৰ এটা ভিডিঅ'ত বুলি নহয়, গোটেইকেইটা ভিডিঅ'ত মিলি মই গোটেইকেইটা ভিডিঅ'ত মিলি কিছুমান ধুনীয়া ধুনীয়া কমেণ্ট আহি আছোঁ। তাৰ পৰাই মই কেইটামান বাছি লৈছোঁ। সঁচাকৈ ইমান ধুনীয়া ধুনীয়া কমেণ্ট আহে। এনেকুৱা ধৰণৰ যদি কমেণ্ট পাই থাকোঁ, কাৰ বাৰু ভিডিঅ' বনাবলৈ মন নাযাব নহয় জানো। মোৰতো সেইবাবে বহুত বেছি মই উৎসাহিত হৈছোঁ তেওঁলোকৰ পৰা। তেওঁলোকৰ কথা শুনি তেওঁলোকৰ পৰা মই বহুত ইনস্পিৰেশ্যন পাইছোঁ। আচলতে বহুত অনুপ্ৰাণিত হৈছোঁ মই তেওঁলোকৰ পৰা, সঁচাকৈ ক'বলৈ গ'লে। ইমান ধুনীয়া ধুনীয়া ভিডিঅ'। আৰু মই যদি এদিন ভিডিঅ' নেদেখাই থাকোঁ, মোক মানে বহুত ফেচবুকতে হওক বা ইনষ্টাতে হওক সুধি থাকে মোক, কিয় ভিডিঅ' দিয়া নাই, কিয় ভিডিঅ' দিয়া নাই। এনেকৈ কৰিলে মানে মোৰ বহুত বেছি ভাল লাগে, বিট ডাকে কৈছোঁ। তো বলক তেনেহ'লে আৰু বেছি কথা নকওঁ, আজি ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰি দিওঁ। তো ৰ'ব, আগতে মই মোবাইলটো এটা জেগাত থৈ লৈছোঁ, কাৰণ মই এতিয়ালৈকে ষ্টেণ্ড কিনা নাই। কিনিম বাৰু লাহে লাহে। ভিডিঅ'টো ষ্টাৰ্ট কৰিব লওঁতে এটা পাৰ্চেল আহিছে, পাৰ্চেলটো লৈ আহোঁ। আহি আছে, দাদাজনে কল কৰিছিলে। এই জিন্সৰ লগত পিন্ধা টপ এটা ভাবিছিলোঁ দুইটা পাৰ্চেল, মানে মই দুটা পাৰ্চেল দিছিলোঁ, দুইটা একেলগে আহিব, কিন্তু এটাহে আহিল। পিছত দিয়াটোহে আহিলে, এটা নাহিলেই, কেইদিনমান পিছত আহিব। তো এইটো এতিয়া চাবলৈ বহুত মন যায় আছে মোৰ। আজি চাগে আনবক্সিং কৰি দিম এইটো। বলক, মই মিছোৰ পৰা অৰ্ডাৰ দিছিলোঁ। চাওঁ, মিছোৰ আগতে বস্তু মই একোৱেই লোৱা নাই, এইটো ফাৰ্ষ্ট টাইম হয়। তো অপেনিং কৰি চাওঁ। তাতে বহুত টাইট দেখোন, বহুত টান দেখোন। ৰ'ব, কিবা এখন লৈ আহোঁ মই। এইটোৱে মই অৰ্ডাৰ দিছিলোঁ, গ্ৰীণ কালাৰৰ। এনেকুৱা হয় শ্লিপটো, ভালেই লাগিছে মোৰ। আৰু কাপোৰটো ভাল হয় গৰমত পিন্ধিবৰ বাবে, পিয়'ৰ কটন। আৰু এনেকুৱা দুপাত লেচ দিয়া আছে, এনেকুৱা পম টাইপৰ, ভাল লাগিছে। কালাৰটো মোৰ বিশেষকৈ ভাল লাগিছে, গ্ৰীণ। মোৰ গ্ৰীণ টপ নাছিলে, চ' যিটো টপটো লৈছোঁ সেইটোৰ দাম আছিল 236। তো আপোনালোকক অকণমান দেৰিকৈ লগ পালোঁ, মানে মই গা পা ধোৱা নাছিলোঁ। চ' গা পা ধুই আহি আপোনালোকক লগ পালোঁ। আৰু মই এয়া যে অলপ আগতে পাৰ্চেলটো আহিছিলে, তো এইটোৱে আহিছিলে। অকণমান আপোনালোকক পিন্ধি দেখুৱাইছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। মোৰ পিছে ভালে লাগিছে। তো মই মানে কৈছিলোঁ যে আপোনালোকক মই আজি কমেণ্টৰ ওপৰত ভিডিঅ' বনাইছোঁ। চ' কমেণ্টবিলাক মই এই কাগজ এখনতে লিখি লৈছোঁ, কাৰণ ইমানবোৰ কমেণ্টটো মনত নাথাকে। চ' মই এনেকৈ লিখি লৈছোঁ। এইখিনিতে আপোনালোকে এটা কথা মন কৰিছেনে, এই ৱালখনো গ্ৰীণ হয়, মোৰ চোলাটোও গ্ৰীণ হয়, মানে মিলি গৈছে গ্ৰীণেই। আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে মই লৈছোঁ জয়ন্ত দাসৰ এটা কমেণ্ট। তেখেতে মোক প্ৰায় কমেণ্ট দি থাকে, ভাল লাগে। তো তেখেতৰ এটা কমেণ্ট লৈছোঁ। আৰু এই কমেণ্টবিলাক মোৰ এটা ভিডিঅ'ত নহয়, মই এতিয়ালৈকে যিকেইটা ভিডিঅ' দিছোঁ তাতে দুই এটাকৈ আহি থাকে আৰু ধুনীয়া ধুনীয়া কমেণ্ট। চ' শুনাই দিছোঁ আজি আপোনালোকক। তেখেতে দিছে, জয়ন্ত দাসে দিছে, তামোলপুৰখন আমাৰ ওচৰৰে হয়, তামোলপুৰৰ ছোৱালীৰ ব্লগ প্ৰথম দেখিলোঁ। আমাৰ ইয়াৰ ল'ৰা ছোৱালীবোৰে এইবোৰ কৰিব লাজ কৰে। তুমি যে ওলাই আহিছা, ভাল লাগিছে, আগবাঢ়ি যোৱা, শুভেচ্ছা থাকিল। থেংক ইউ জয়ন্ত দাস, আপোনাক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা মোক কমেণ্ট কৰাৰ বাবে। আচলতে হয়, আমাৰ তামোলপুৰৰ মই ইমান বেছিও ল'ৰা ছোৱালীবোৰক ব্লগ কৰা দেখা নাই আচলতে, কিন্তু অন্য ঠাইত ল'ৰা ছোৱালীবোৰে বহুত কৰি আছে এইবিলাক। আমাৰ ইয়াৰে হয়তো লাজ কৰে। আচলতে মোৰো লাজ আছিলে। মোৰতো চেনেলটো আজিৰ পৰা প্ৰায় 1.5-2 বছৰ আগতে খোলাৰ কথা আছিলে, কিন্তু মই সাহস গোটাব পৰা নাছিলোঁ, মোৰ লাজ লাগি আছিল, মই কথা ক'ব পৰা নাছিলোঁ। চ' মই খোলা হোৱা নাছিলে, এনেই খুলি মই কিবা ভিডিঅ'বিলাক দি আছিলোঁ। চ' সেইটো গ'ল আৰু এনেই। তো এইটো মই
পিছত মই 1.5-2 বছৰ পিছত ভাবি চিন্তি খুলিলোঁ আৰু তো হয় আচলতে কৰিব লাগে, মই এইটো কৰিব নালাগে বুলি নকওঁ। ইমান ধুনীয়া এটা প্লেটফৰ্ম আৰু আমি কিবা পাওঁ নাপাওঁ সেইটো পিছৰ কথা হয়। এই যে সময়বিলাক আমি পাৰ কৰি আছোঁ, এই সময়বিলাকতো আমি আৰু কেতিয়াও ঘূৰি নাপাওঁ। তো কেতিয়াবা যদি চাব বিচাৰোঁ তো এনেকৈ ধৰণে আমি চাব পাৰিম। তো তেনেকৈ বুলি মই আচলতে ভিডিঅ'বিলাক বনাওঁ বা ঠাইবিলাকতো বেলেগ বেলেগ হৈ থাকিব। মই যে কেতিয়াবা ফুৰিবলৈ যাওঁ সেইবিলাক ঠাইতো বেলেগ বেলেগ হৈ থাকিব সময়বোৰ যেতিয়ালৈকে যাই থাকিব। চ' কেমেৰাত অকণমান কেপচাৰ কৰিব চেষ্টা কৰিছোঁ যাতে ৰৈ যায় বস্তুবিলাক। ঠিক তেনেকুৱা ধৰণৰ। আৰু আপুনি ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে সঁচাকৈ বহুত বেছি ধন্যবাদ। আগলৈকে মোৰ ভিডিঅ' চাব আৰু এনেকুৱা ধুনীয়া ধুনীয়া মন্তব্যবোৰ কৰি যাব বুলি আশা থাকিল। বলক এতিয়া নেক্সট কমেণ্টলৈ পঢ়োঁ। নেক্সট কমেণ্টটো লিখিছে পল্লৱ হাজৰিকাই। তেখেতে লিখিছে ব্লগবোৰ ভাল লাগে, আগলৈ নতুন নতুন ঠাই দেখিবলৈ পাই থাকিম বুলি আশা থাকিল। নিশ্চয় নিশ্চয় নিশ্চয়। আচলতে মই আপোনালোকক ধুনীয়া ধুনীয়া ঠাইবোৰ দেখাবলৈ ট্ৰাই কৰিম। আচলতে মই যিখিনি ঠাইত থাকোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। তাৰপিছত লাগে মই পিছত কি হয় দেখা যাব। প্লেনিং আছে, নথকা বুলি নকওঁ, কিছুমান সৰু সুৰা প্লেনিং আছে। পল্লৱ হাজৰিকা, আপুনি ইমান ধুনীয়া এটা মন্তব্য কৰাৰ বাবে আগলৈকে মোৰ ভিডিঅ' চাই যাব আৰু লগতে ধুনীয়া ধুনীয়া মন্তব্যবোৰ কৰি যাব বুলি আশা থাকিল। ঠিক আছে, তেনেহ'লে এতিয়া নেক্সট কমেণ্টটো পঢ়োঁ। নেক্সট কমেণ্টটো লিখিছে বিশ্বজিৎ নাথে। তেখেতে লিখিছে আপোনাৰ ভিডিঅ' এটাও মিছ নকৰোঁ, নাগ্ৰিজুলি আহিলে ক'ব, লগ কৰিম। নিশ্চয়, মই 2 এদিনতে নাগ্ৰিজুলি যোৱা কথা আছে। মানে অলপমান অসুবিধা চলি আছে, চ' যাব পৰা নাই। যাম আৰু গ'লে নিশ্চয় মই ইনষ্টাত ষ্টৰিত দি দিম, আপুনি চাব আৰু নিশ্চয় লগ কৰিম। মোৰো ভাল লাগে, মোৰ ভিউৱাৰ্ছক মই লগ কৰিম ন, ক'ব, মই যাম, নিশ্চয় যাম। তো এতিয়া নেক্সট তুলি যাওঁ। আৰু আপুনি এইখিনিতে কওঁ, আপুনি ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে সঁচাকৈ ধন্যবাদ। তাৰপিছত নেক্সট কমেণ্টটো কৰিছে ৰিংকুমণি চুতীয়াই। তেখেতে লিখিছে তামোলপুৰতো যে ইমান সুন্দৰ সুন্দৰ ঠাই আছে গমেই পোৱা নাছিলোঁ, তোমাৰ ভিডিঅ'বোৰৰ পৰাহে গম পালোঁ, আমিও ভিডিঅ' বনাব যাব লাগিব, থেংকছ বাৰিছা। ৱাও, ৱেলকাম। আচলতে মোৰ এই কমেণ্টটো পাই বহুত বেছি ভাল লাগিছে, কাৰণ মোৰ ভিডিঅ' চাই যে কোনোবাই গম পাইছে যে তামোলপুৰত ইমান ধুনীয়া ঠাই আছে। সঁচাকৈ এই কমেণ্টটো পাই মোৰ ইমান বেছি ভাল লাগিছে, কাৰণ মই কিবা এটা মানুহক দেখুৱাই হ'লেও কৈ হ'লেও যে কিবা এটা কৰিব পাৰিছোঁ, চ' সেইটো মোৰ বহুত বেছি ভাল লাগিছে। কাৰণ তেখেতসকলেতো গম পোৱা নাছিলে চাগে, চ' মোক এনেকুৱা এটা কমেণ্ট কৰিছে। আপোনাৰ কমেণ্টটো পাই সঁচাকৈ বহুত বেছি ধন্যবাদ। আপুনি যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে এটা কমেণ্ট কৰি দিব। মই আপোনাৰ নামটোও লৈ দিলোঁ, ৰিংকুমণি চুতীয়া। থেংক ইউ। তো ঠিক আছে, এতিয়া নেক্সট কমেণ্টটোলৈ যাওঁ। তো নেক্সট কমেণ্টটো কৰিছে মনালিছা চৌধুৰীয়ে। তেখেতে লিখিছে নতুনকৈ কিবা এটা আৰম্ভ কৰিলে নিগেটিভ কমেণ্ট দিয়া মানুহ বহুত আহে, তুমিও চাগে সন্মুখীন হৈছা, সেইবোৰক গুৰুত্ব নিদি আগবাঢ়ি যোৱা, শুভেচ্ছা থাকিল। ধন্যবাদ আপুনি ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে। আৰু আপুনি যিটো কমেণ্ট কৰিছে কথাটো হয়, এইবিলাকতো থাকিবই আৰু তথাপি মইতো এইবিলাকক একদমেই গুৰুত্ব নিদিওঁ। এই চবতো নিচে কা লোগ হে, চ' এইবিলাকক মই একেবাৰে গুৰুত্ব নিদিওঁ। তো আৰু এটা কথাই মই মনত সদায় ভাবোঁ আৰু মই যে মোক ইমানকণ যদি বেয়া পোৱা মানুহ আছে, ইয়াতকৈ বহুত বেছি ভাল পোৱা মানুহো আছে। তো মই ভাল পোৱা মানুহবিলাকৰ বাবে কাম কৰিম, মই ভাল পোৱা মানুহবিলাকক মোৰ কামটো দেখুৱাম। তো যিবিলাকে মোক বেয়া পায়, যিবিলাকে মোৰ ভিডিঅ'ই হওক বা মোৰ অন্য কিবা বেলেগ যদি মই কামো কৰোঁ, সেইবিলাকক দেখুৱাবৰ বাবে মই আচলতে কাম নকৰোঁ। মোৰ কামটো মই সদায় কৰি যাবলৈ চেষ্টা কৰোঁ, আৰু লগতে কোনোবাই চাই নাচায় সেইটো তেওঁলোকৰ কথা। তো এইবিলাকক মই একেবাৰে গুৰুত্ব নিদিওঁ। মই মাত্ৰ মোক যিসকলে ভাল পায়, মই তেওঁলোকৰ বাবেহে কাম কৰোঁ। তো বৰ বেছি জ্ঞান দিলোঁ নেকি বাৰু? একো নাই, আপুনি কিন্তু কমেণ্টটো কৰাৰ বাবে ধন্যবাদ দিয়ক। তো এতিয়া নেক্সটটোলৈ গৈছোঁ। এনেই ইউটিউবটো খুচৰি থাকোঁতে তোমাৰ চেনেলটো হঠাৎ পালোঁ, ভিডিঅ'বোৰ ভাল লাগে চাই, খুব বেছি ভাল লাগে, এতিয়া তোমাৰ এটা ভিডিঅ' মিছ নকৰোঁ। ৱাও, ফিদা। মই এনেকুৱা কমেণ্ট পালে আৰু কি লাগে হয়নে? সঁচাকৈ ইমান ধুনীয়া কমেণ্ট কৰাৰ বাবে বহুত বেছি ধন্যবাদ। মোৰ একদম মন প্ৰাণ চুই যায় এনেকুৱা কমেণ্টবিলাক পালে। আৰু আপুনি কৈছে আপুনি এটা ভিডিঅ' মোৰ মিছ নকৰে। থেংক ইউ ছ' মাছ। আপুনি হয়তো মোৰ ভিডিঅ'ত কিবা বিচাৰি পাইছে চাগে, চ' আপুনি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়। তো থেংক ইউ, আগলৈকে মোৰ ভিডিঅ' চাই যাব আৰু আপোনালোকক মই ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ। এই কমেণ্টটো কৰিছিলে জাহ্নৱী ডেকাই। তো আপোনাক বহুত বেছি ধন্যবাদ। তো এতিয়া লাষ্ট কমেণ্টটোলৈ গৈছোঁ। তোমাৰ ভিডিঅ'বোৰৰ পৰা
ইউটিউবে ডিছলাইক বাটনটো গুচাই দিব লাগে ইমান সুন্দৰ ভিডিঅ'বোৰত ডিছলাইক বাটনটো ভাল নালাগে তথাপিও 2-4টা চকু চহৰাই ডিছলাইক কৰে সেইবিলাকক গুৰুত্ব নিপায় এইবিলাককতো মই এনেও গুৰুত্ব নিদিওঁ আপুনি ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে শেৱালি বৰুৱা খুব বেছি ধন্যবাদ ডিছলাইক বাটনটো আচলতে আপুনি এই মন্তব্যটো ভাল ভাবি কৰিলে এনে ঠাট্টা সুৰত কৰিলে মই নাজানো তথাপিতো মই কিন্তু ভাল ভাৱত লৈছোঁ আচলতে এই কমেণ্টটো মোৰ কিবা এটা ভাল লাগিল চ' লৈ ল'লোঁ আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ মন্তব্য পালে মই আচলতে সঁচাকৈ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ ভিডিঅ' বনাবলৈ মন যায় মোৰ ধন্যবাদ আপোনালৈ যথেষ্ট ধন্যবাদ কাৰণ আপুনি যে এনেকুৱা এটা মন্তব্য কৰিছে আৰু এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব যাতে মই আগুৱাই যাওঁ লগতে আপোনালোকৰ আশীৰ্বাদ মৰম অবিহনে আচলতে একোৱেই নহয় আমিবোৰ তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটোৱে আছিল আজিৰ ভিডিঅ' আপোনালোকে চাই কেনে পাইছে জনাব যদি ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ' লৈ আজিলৈ বাই বাই